নমস্কাৰ বন্ধুসকল, সকলোকে গুড মৰ্ণিং। আজি এটা বস্তু দেখাম। বস্তুটো হৈছে মানে কি, আজি এটা পুখুৰীটো মানে এইটো কাৰণে দেখা বিচাৰিছোঁ। পুখুৰীটো আজিৰ পুখুৰী নহয়, ৰজাদিনীয়া পুখুৰী। ৰজাদিনীয়া মানে ধৰক আগতে আমাৰ স্কুল আমি আছিলোঁ আগতে, ইয়াৰ ওচৰত এটা বা আগৰটো ভিডিঅ'ত আপোনালোকে চাগে দেখা পাইছে। লংকা যিটো ফৰেষ্ট ৰেঞ্জ অফিচ আছে তাৰ লগতে আছিলে আমাৰ ঘৰটো, আৰু তাতে পুখুৰী আছিলে। তাতে আমি ককাটানত তাতে আছিলে। পিছতে আমি ইয়াৰ মেইন ঘৰত আহিছোঁ। অহাৰ পিছতে 1935 চনত লংকা প্ৰাথমিক বিদ্যালয় আৰম্ভ হয়, আৰু 1935 চনৰ পিছত 1953 চামথিং এনেকুৱাত হাইস্কুলখন লংকা আগতে এম ই স্কুল হৈ আছিলে, এতিয়া তাৰ পৰা গ'ল। ইফালে আমাৰ আগৰ ভিতৰতে দেখাইছোঁ স্কুলখন, আৰু স্কুলখন দুখন স্কুল পঢ়া খালি মোৰ। মই কলেজীয়া শিক্ষা কৰিছোঁ আপোনাৰ ধৰক বহুত দূৰৰ কাৰ্বি আংলঙৰ পৰা তাতে। আৰু পুখুৰীটো মই এতিয়া দেখাব বিচাৰিছোঁ, চাওক আপোনালোকে। পুখুৰীটো আছে আজি নহয়, বিৰাট ডাঙৰ পুখুৰী। এইটোৱে হৈছে এইটো পুখুৰীটো, এইটো আছে এইটো পুখুৰীটো। আৰু বহুত আগতে খানাত পুৰণি পুখুৰী হয়। ইয়াতে আপোনাৰ মাছো আছে, আৰু মাজে সময়ে আমি বেচোঁ। আপোনালোকেও এনেকুৱা পুহিব পাৰে যদি পুখুৰী আছে, আৰু যদি পুখুৰী নাই এটা গোটেই এটা গাঁত খান্দি লৈ পেলাই তাতে পুহি পাল কৰি আপুনি নিজৰ খৰচ ওলাব পাৰে। এইটোখন এটা সাপ মৰি আছে, এইটো কেনেকৈ মৰি আছে গম পোৱা নাই মই। তো এইটো হৈছে পুখুৰীটো। এটা চাব মাছ আছে, এইবিলাক দেখিছে সৰু সুৰা। এইবিলাক হৈছে চব পুনি মাছ। পুনি মানে মাছতকৈ পোনা বুলি কয়, মাছতকৈ যিটো পোৱালি আৰু সৰু সৰু আমি পোনা বুলি কওঁ। আপোনালোকে জানিলেও মই কৈ দি আছোঁ। অলপ শিক্ষাটো পূৰা কৰিব লাগে। এতিয়া মোৰ ইয়াতে বহুত আৰু ইয়াত মোৰ স্কুলটো কম যদিও যিখিনি আহে ভাল লাগে। আৰু ধৰক ফাৰ্ষ্ট প্ৰভাৱ থাকে, ধৰক ভাল ষ্টুডেণ্ট কৰি লাভ হয়। তো সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু বলক আজি মই দেখাই আছোঁ, তেখেতৰ ওচৰত যাম। তেখেতৰ এতিয়াতো ধৰক 1টামান বাজিছে, গতিকে মই তেখেতক কিছু সময়ৰ ভিতৰত মই তেখেতক যাম। তেখেত আহিব, আহি লওঁ তেখেতৰ ঘৰত যাম, গৈ পেলাই তেখেতে কি ঘৰত বস্তুটো কৰি আছে তেখেতৰ লগত মই জীৱনটো গৈ আছোঁ। কিন্তু আজি পইচাৰ ক্ষেত্ৰত কিছু কাৰণবশত যাব পৰা নাই, গতিকে ভিডিঅ'টো ইয়াতে দিছোঁ। আৰু যিহেতু আপোনালোকে যিটো বস্তুৱে নহওক কিবা ব্যস্ত থাকিব, আৰু ব্যস্ততা নাথাকে লাগিলে মানুহ যি মনত ভাৱ আহি থাকে, কৰিম নে নকৰিম, চাম নে নাচাম, যাম নে নাযাম, কৰিম নে নকৰিম, এনেকুৱা ধৰণৰ মনত কিছুমান অলৌকিক ভাৱনা আহি থাকে। গতিকে সেইটো নিজে হেৰি কৰিব লাগে। আপুনি বাহিৰৰ দেশত গ'লে চাব, 18+ হোৱাৰ লগে লগে মানে তেখেতৰ লগত কিছুমান টিউশ্যন কৰি নিজৰ পইচা আৰ্নিং কৰি যিটো কষ্ট কৰি ভালকৈ পঢ়ে, মানে ধৰক উচ্চ শিক্ষা ল'বৰ বাবে যিটো নিজৰ আৰ্নিংটো নিজে যোগাৰ কৰি লয়। সেইটো নকৰি আপুনি কৰক, তেনেকৈ যদি তেনেকৈ কয় তেতিয়া মই ক্লাছ 1ৰ পৰা এতিয়ালৈকে কৰি আছোঁ। আৰু গতিকে কিবা এটা ব্যস্ত থাকিব লাগে। আজিকালিতো ধৰক গেম চেম খেলি ব্যস্ত থাকে। গেমত যিটো পইচা আপোনাৰ ইনকাম আছে, যিটো পইচা কাম কৰিলে আপোনাৰ আৰ্নিং হ'ব, পইচাটো আহিব, কিন্তু আপোনাৰ লোকেলতে হওক, চৰকাৰী হওক, প্ৰাইভেটে হওক, চৰকাৰী চাকৰি এপ্লাই কৰিব লাগে, আৰু প্ৰাইভেটত এপ্লাই কৰিব লাগে, মানে আল্টিমেটলি ব্যস্ত থাকিব লাগে। গতিকে তেনেহ'লে যিকোনো কামে নহওক সদায় ব্যস্ত থাকিব লাগে। মই এইটো নকওঁ যে আপুনি
কৰি দিছোঁ আৰু গতিকে আপোনালোকে চাব আৰু ভিডিঅ'টো মই যিটো চাই আছে চালে ভিডিঅ'টো কিহৰ উদ্দেশ্যত দিছোঁ, কিহৰ কণ্টেণ্টত দিছোঁ বস্তুটো আপোনালোকে চাব লাগে, বুজিব লাগে, ৰিপ্লাই দিব লাগে। কিবা যদি আৰু উন্নত কৰিব তেনে আপোনালোকে কমেণ্ট জনাব। Sure.